Hey everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই কেকবোৰনো কেনেকৈ আইচিং কৰোঁ সেই ভিডিঅ'বোৰ আজি মই আপোনালোকক দেখাম। প্ৰথমতে মই ধুনীয়াকৈ দুটা বেছ বেক কৰি লৈছোঁ, এটা হাফ কেজি এণ্ড এটা 1 পোৱাৰ। প্ৰথমতে মই ধুনীয়াকৈ কাটি লৈছোঁ, ধুনীয়াকৈ 3টা পাৰ্ট কৰি লৈছোঁ মই। তাৰপিছত মই দিছোঁ ইয়াত চুগাৰ চিৰাপ দি মই ক্ৰীম এড কৰিছোঁ। তাৰপিছত দিছোঁ মই ষ্ট্ৰবেৰী ফ্লেভাৰ। ষ্ট্ৰবেৰী ফ্লেভাৰ মোক অৰ্ডাৰ দিছিলে, ঠিক তেনেদৰে ছেকেণ্ড লেয়াৰটোতো মই তেনেকেই ষ্ট্ৰবেৰী ফ্লেভাৰ দিছোঁ। তাৰপিছত মই আকৌ বেছখন দিছোঁ, তাৰপিছত আকৌ চুগাৰ চিৰাপ অলপ দি পেলাই মই ধুনীয়াকৈ এইটো ক্ৰাম কোটটো ধুনীয়াকৈ কৰি লৈ পেলাই ফ্ৰিজত থৈ দিছোঁ অলপ টাইম। ছেকেণ্ড কেকটো মই সেই একেদৰেই কৰিছোঁ, 3টা লেয়াৰত কাটি পেলাই মই ধুনীয়াকৈ তাত চুগাৰ চিৰাপ দি পেলাই ক্ৰীম সানি পেলাই এইটো দিছিলোঁ মই ব্লুবেৰী ফ্লেভাৰটো বহুত ধুনীয়া লাগে খাই পেলাই। ছেকেণ্ড লেয়াৰটো মই তেনেকেই কৰিছোঁ আগৰ কেকটোৰ দৰেই। ইয়াত ক্ৰীম সানি মই আকৌ ইয়াত ক্ৰাম কোটটো কৰি এইটোও মই অলপ টাইম ফ্ৰিজত থৈ দিছোঁ তেনেকৈয়ে। আকৌ মই ফ্ৰিজৰ পৰা এইটো উলিয়াই পেলাই ধুনীয়াকৈ পিংক কালাৰ দি পেলাই তাত মই অলপ বেছিকৈ ক্ৰীম লৈ পেলাই ক্ৰাম কোটটো মই ঢাকিবলৈ চেষ্টা কৰিছোঁ। কেকৰ এনেকৈ সমান কৰা এখন প্লেট পায়েই, সেইখনত দি মই ধুনীয়াকৈ এইটো সমান কৰিছোঁ আৰু ওপৰতো সমান কৰি দিছোঁ। তাৰপিছত মই এখন চামুচ লৈছোঁ, চামুচখনৰ ওপৰতে মই গোল ডিজাইন বনাই দিছোঁ। আৰু ছাইডটো ডিজাইন দিবলৈকো মই যিডাল চুগাৰ চিৰাপ দিছিলোঁ সেইডাল দি পেলাই মই ছাইডটো ধুনীয়াকৈ এটা ৰাউণ্ড দি পেলাই ডিজাইন বনাই দিছোঁ। তাৰপিছত মোক এনেকেই বল দি পেলাই এটা ডিজাইন বনাব দিছিলে কেকটো। মই হোৱাইট এণ্ড পিংক দি পেলাই মই ইয়াত ধুনীয়াকৈ ক্ৰীম দি পেলাই ধুনীয়াকৈ বল ডট কৰি দিছোঁ। আৰু দুটা অৰিজিনেল ৰ'জ লগাই দিছিলোঁ মই ইয়াত, আৰু অৰিজিনেল লিভে লগাই দিছিলোঁ মই ৰ'জৰে। ইয়াৰ পিছত দি দিছোঁ মই কেইটামান চিলভাৰ বল, চবফালে ছটিয়াই দিছোঁ মই কেক কেইটাৰ ওপৰে। এইটো কেক মোৰ ৰেডি হৈ গৈছে অলম'ষ্ট। তাৰপিছত মই আকৌ ছেকেণ্ড কেকটোলৈ আহিছোঁ। সেইটোতো ঠিক মই তেনেদৰে অলপ ক্ৰীম সানি পেলাই সমান কৰি লৈছোঁ, আৰু ছাইডত মই পিংক কালাৰ বাচি গৈছিলোঁ মোৰ অলপ, সেইখিনিৰে মই ডট দি পেলাই এনেকৈ চামুচ এখন দি ধুনীয়াকৈ ওপৰলৈ টানি দিছোঁ, আৰু ওপৰতো ধুনীয়াকৈ চামুচ এখন দি গোল কৰি দিছোঁ। তাৰপিছত দি দিছিলোঁ মই গল্ডেন ডিপ অলপ দি দিছোঁ, আৰু ওপৰত দি দিছোঁ মই চকো চিপ। সেইটো খাই খুব ভাল লাগে, আৰু এইটো কেকো মোৰ ৰেডি হৈ গৈছে ধুনীয়াকৈ। দুইটা কেক মোৰ ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাব। আজিৰ কাৰণে ইমানেই, বাই বাই।